বাইদেউ বাইদেউ চাও অকণমান ওলাই দিয়কচোন। কি হ'ল কিয় চিঞৰি আছা? বাইদেউ কিবা এটা কাম যেন তেনে দিয়ক আজি। কাম চাম নাই বাইদেউ মোৰ ভাগত জুইয়ে নজ্বলিব আজি আপুনি যদি এনেকে কয়। বহুত ঘূৰিলো গোটেইখন ঘূৰিছো বাইদেউ একো কামেই পোৱা নাই ক'তো। চবেই আজিকালি জনা শুনা মানুহে যায়, আমি নপঢ়া নুশুনা মানুহ বাইদেউ কাম নাপাওঁ। আজিকালি চবেই বাইদেউ গোটেইখন ঘূৰিছো বাইদেউ কাম পোৱা নাই। আজিকালি অকণমান জনা শুনা মানুহ পঢ়া শুনা মানুহকে কামত ৰখায়। আমি নপঢ়া নুশুনা মানুহ অতীত আয়ে বোপাই পঢ়াব নোৱাৰিলে বাইদেউ কিবা এটা দিয়ক বাইদেউ কাম। হে ভগৱান আজি কি হ'ল ভাইটি? কি লাগে? বাইদেউ যেন তেনে মোক আজি কাম এটা দিয়ক বাইদেউ। মই বহুত দুখত পৰি আছো বাইদেউ, বহুত বিপদত পৰিছো। জংঘল চাফা কৰিব কি কাম কৰা? জেওৱা গাড়ী চাফা কৰা যি আছে তাকে দিয়ক বাইদেউ, চব কৰিম। অলপ কাম আছে জংঘলে পিছ চাইডে আহা। কৈছো বাইদেউ আজি মই চাউল লৈ যাব পাৰিম, তুমি চিন্তা নকৰিবা। ল'ৰা ছোৱালীকেইটা আজি কিবা এটা খাবলৈ পাব। মই কাম কৰোঁ ফাৰ্মেচি পাগৈ আহিব লাগিব। ফাৰ্মেচিখনতো বহুত ঠাই হৈ গ'ল। আজি মাৰি দিম বাইদেউ, আপোনাক বহুত ধন্যবাদ। আজি মোক এইটো কাম দিয়ক। মই আজি কেইবাদিনো হ'ল মই কাম বিচাৰিয়ে পোৱা নাছিলোঁ বাইদেউ। ফাৰ্মেচিখনত দাদাটোও মোক বহুত গালি পাৰে। সদায় ঔষধ নিবলৈ যাওঁ মই তেওঁক পইচাকেইটা দিব নোৱাৰোঁ। আজি মাৰি দিম বাইদেউ, আজি মাৰি দিম দাদা। আজি মা ঔষধকেইটাও লৈ যাব পাৰিম লগতে। আৰু ধুনু বহী কলমকেইটা সদায় গধূলি সুদামুখে যাওঁ। ল'ৰা ছোৱালীকেইটা সদায় দেখি মনটো বেয়া লাগে। আজি লৈ যাম। যেন তেনে কাষৰ পৰা আহি পাইছোঁ। ঐ মা ক'ত গ'লো এজনী মানুহজনীও নাই চাগে। ক'ত গ'ল মা নাই নেকি? যি কিমান কষ্ট কৰি আছো। ঐ মা তই ক'ত আছ? বাচন ধুই আছ? কোনে কৈছে তুমি এইবোৰ বাচন ধুবলৈ? ক'ত গ'ল বোৱাৰী? ক'ত গ'ল আজি তাই? ক'ত গ'ল? ক'ত গ'ল তাই আজি? ক'ত গ'ল বা? দিনৰ দিনটো মোবাইলটোতে থাকি থাকে, না বাচন ধুই, না চোতাল সাৰে, না ঘৰ মুচে। এই দিনৰ দিনটো ওলাই গৈছে, ক'ত থাকে গমে নাপাওঁ। গম পাৱ নেকি তই? লৈ মানে বেলেগৰ ঘৰলৈ গৈছে। ৰাতিপুৱাৰ পৰাই দিনৰ দিনটো নায়ে, মানুহটো দেখাই নাই। মই বিচাৰি যাওঁ তাইক ক'ত গৈছে আজি। তই ইয়াত ভিডিঅ' বনাই আছ হা? লোকৰ ঘৰত এই মায়ে ঘৰত কাম কৰি আছে, তই আৰু ভিডিঅ' বনাই আছ। কামৰ পৰা আহিছো মই, তই ইয়াত লোকৰ ঘৰত সদায় যে ভিডিঅ' বনাবলৈ আহিছ। তোৰ ঘৰ নাই নেকি? তোৰ কাম নাই নেকি ঘৰত? সদায় কি কথা ক'বলৈ আহা? আজিলৈকে ঘৰটো ভালকে অলপ বনাই দিছানে? তোক কি পকা ঘৰ টাইলছ লগা ঘৰ লাগে? কি কৰিবলৈ লাগে? বেলেগৰ ঘৰত তই মোবাইল লৈ ৰিলছ বনাবলৈ আহিব লাগে কিয় সদায়? হা কি কৰিবলৈ তই ইয়াত আহি এনেকে ভিডিঅ' বনাইছ? মায়ে যে বেমাৰী দেখাই তাত কাম কৰি আছে, কি কৰিবলৈ তাত তই কৰিবলৈ কামখিনি দেখিলে মায়ে চকু আগৰ দিনৰ মানুহ গম পাৱ নে নাপাৱ যে কামখিনি দেখি থাকিব নোৱাৰে? তই ইয়াত আছ সি কেলে কাম ঘৰত থাকিব নোৱাৰি? এইটো ঘৰ নাই নেকি? তই কি ভিডিঅ' বনাই গোটেই পৰিয়াল পুহিব পাৰিবি নেকি? কেইসাঁজ ভাত খাব পাৰিছ তই ভিডিঅ' বনাই? বাপা আহি সুধিলা দিনৰ
দিনটো ক'ত আছিলি এই মোবাইলটোত কি ৰিলচ না ফিল্চ বনাই থকা বাপা আহি না ভাত না পানী দিনৰ দিনটো সেই বেলেগৰ ঘৰত কৰোঁতেই যায় মই আহি দিলোহিহেঁতেন নহয় এটা ভিডিঅ' বনাবলৈ গৈছিলোঁ মইতো চাই থাকিব নোৱাৰো না কাম পাৰিছা না বিচনা উঠিছে সেই দিনৰ দিনটো মোবাইলটো লৈয়ে নাই মা বলক আজিৰ পৰা চব দেখিছা আজিৰ পৰা মই সকলো কাম শেষ কৰিহে মই ৰিচিভ কৰাম আজিকালি ছ'চিয়েল মিডিয়াৰ পৰা বহুত নিজৰ ইনকামটো নিজে উপাৰ্জন কৰিব পৰা যায় সেইকাৰণেহে মই বনাব যাওঁ হ'ব দে কুমাৰী মই এইবিলাক ছ'চিয়েল মিডিয়া বুজি নাপাওঁ না